মোৰ এই ভিডিঅ'টো তেওঁলোকৰ কাৰণে যিসকলৰ গাৰ্লফ্ৰেণ্ড বা বয়ফ্ৰেণ্ড বেলেগ এটা ধৰ্মৰ। আমি সকলোৱে ছ'চিয়েল মিডিয়াত দেখি আছো যে জাহিৰ ইকবাল আৰু সোনাক্ষী সিনহাৰ বিয়া হৈছে আৰু আমাৰ বহুতৰে মনত এইটো প্ৰশ্ন আহিছে যে তেওঁলোকে কোনটো ধৰ্মৰ নিয়মত বিয়াখন পাতিছে আৰু মই আপোনালোকক সেই প্ৰশ্নটোৰ উত্তৰটো দি আছো তেওঁলোকে আণ্ডাৰ স্পেচিয়েল মেৰেজ এক্ট তেওঁলোকে বিয়াখন পাতিছে আৰু যিটো আমি চিভিল মেৰেজ বুলিও কওঁ। স্পেচিয়েল মেৰেজ এক্টৰ আণ্ডাৰত বিয়া পাতিবলৈ আপোনালোক দুজন একে ধৰ্মৰ নহলেও হ'ব আৰু স্পেচিয়েল মেৰেজ এক্টৰ আণ্ডাৰত বিয়া পাতিবলৈ আপোনালোকে ধৰ্মটো চেঞ্জও কৰিব নালাগে। স্পেচিয়েল মেৰেজ এক্টৰ আণ্ডাৰত বিয়া পাতিবৰ কাৰণে আপোনালোকে 1 মাহৰ আগত এপ্লাই কৰিব লাগিব আৰু তাৰ পাছত আপোনালোকক এটা ডেট দিয়া হ'ব আৰু তাৰে ডকুমেন্টস লাগে। আপোনাৰ প্ৰথম লাগিব আপোনালোকৰ আইডেন্টিটি প্ৰুফ, 2 নম্বৰ লাগিব আপোনালোকৰ এজ প্ৰুফ আৰু 3 নম্বৰ লাগিব আপোনালোকৰ এড্ৰেছ প্ৰুফ। আইডি প্ৰুফত ধৰক আপোনালোকৰ পেন কাৰ্ড, ড্ৰাইভিং লাইসেন্স এনেকুৱা লাগে। এজ প্ৰুফত লাগে ধৰকচোন আপোনালোকৰ মেট্ৰিকৰ এডমিট কাৰ্ড বা বাৰ্থ সাৰ্টিফিকেট আৰু 3 নম্বৰ আপোনালোকৰ এড্ৰেছ প্ৰুফত লাগে ধৰকচোন আপোনালোকৰ কিছুমান জায়গাত আপোনাৰ ইলেক্ট্ৰিচিটি বিল দি হৈ যায় আৰু কিছুমান জায়গাত বেংক পাছবুক লাগে। স্পেচিয়েল মেৰেজ এক্টখনৰ ওপৰত আপোনালোকৰ মতামতটো কি কমেন্ট কৰি জনাব। বিৰাট দৰকাৰী ভিডিঅ' সকলোৱে শ্বেয়াৰ কৰি দিব। জয়